Hey dosto, welcome back to my second channel BD Blog. আৰু আজি আমি আছো বৰ্তমান বালিজুৰি তিনিআলিতে এখানে জয়ন্তদা দোকান আৰু ইফালে আছে আমাৰ দৰ্জি দোকান তাৰ পিছত আমাৰ ইফালে এটো ৰাস্তাটো আছে তাৰ পিছত এইখন স্কুল খেৰৰে স্কুল আজিৰ যুগত যে খেৰৰ স্কুল দেখিবলৈ পাই আছে আমাৰ ইয়াতে আৰু মোৰ লগত আছে বৰ্তমান মিডুল বেছৰা মিডুল কি কবা আমি এতিয়া কলৈ যাম কি কথা তুমি কৈ দিয়া এতিয়া মন্দিৰলৈ যাম মন্দিৰলৈ তাতে পানী টেংকাৰ এখন তাতে পানী ভৰাবলৈ যাম নহ'লে মোৰ কি বুলি কয় PHC যাম তাকে যাওঁচোন বাৰু ঠিক আছে আপোনালোকে শুনি পালে এই তাতে গাড়ী চলাই মানে কি টেংকাৰ আজি বেলেগ গাড়ী এখন চলাব আগতে এখন 1109 চলাইছিল আজি টেংকাৰ এখন চলাব তো আমি ইয়াত ৰখি আছোঁ বৰ্তমান ইফালৰ পৰা চাবি এটা আহি গাড়ীখনৰ চাবি আনিব চাবিটো লৈ পেলাই তাৰপিছত তিনিআলিত ৰখি থাকোঁতে মানে ইফালৰ পৰা আহিলে এটা একদম বতাহ ধুমুহাৰ দৰে একদম কিমান গাড়ী আহিব চাবচোন মই গম পোৱা নাছিলোঁ কিন্তু চটই ক'লে মানে মৃদুলে ক'লে বোলে চাপনলা চম্পাৱতী কুণ্ডত কোনোবা মন্ত্ৰী আহিছে হেমন্ত বিশ্ব শৰ্মা বোলে তাত বোলে পানী তুলিব যাব কি মৃত্যুঞ্জয় মন্দিৰৰ কাৰণে তো এয়া পানী তুলিবলৈ আহি আছে বহুত মানুহ আহিছে বহুত গাড়ীও আহিছে যিহেতুকে আমাৰ কুণ্ড মেলা যোৱাৰ পিছত ইমান গাড়ী একেলগে দেখিবলৈ নাপায় ভাল লাগিছে যি কি নহওক চটই এতিয়া চাবিটো ল'ব বাৰু লাইনৰ মাজতে গাড়ীখন আহি আছে চটই যোনখন গাড়ী মানে আহি আছে চাবিটো চলাব ল'ব আপোনালোকে যিখন সেইখন বুলেৰো দেখিছে বুলেৰোখনতে আহি গ'ল যিখন গাড়ী চলাবলৈ চাবিটো ল'লে এতিয়া আমি থিম আৰু এতিয়া আমি আহি পেলাই চাবি তাবি লৈ বাইকত উঠিলোঁ বাইক ষ্টাৰ্ট কৰিলে মিদুলে যাম এতিয়া বিন্দাছকৈ মন্দিৰ চন্দিৰ আপোনালোকক দেখুৱাই আছোঁ চাই থাকক ভিডিঅ'টো লাষ্টলৈকে স্কিপ নকৰিব আৰু মই ছেকেণ্ড চলাম বুলি এইকাৰণেই কৈছিলোঁ যে মই চেনেল এটা আগত খুলিছিলোঁ সেই চেনেলটো অলপ কিবা কাৰণে হেৰি হৈ গ'ল তো সেইকাৰণে মই ছেকেণ্ড চলাম বুলি কৈছোঁ লাগিলে ডিছক্ৰিপশ্যনত লিংকটো থাকিব চাই ল'ব চাই পেলাই যদি ভাল লাগে লাইকো কৰি দিব শ্বেয়াৰো কৰি দিব ছাবস্ক্ৰাইবো কৰি দিব চবখিনি কৰি দিব আৰু লগতে মোৰ এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব চাই থাকক আমি বৰ্তমান আহি পাই গ'লোঁ এই মিডুলে বাইক ৰখাই পেলাই এতিয়া এইখনেই টেংকাৰ চলাব আৰু মই উঠিম পানী আনিম তো আপোনালোকে চাই থাকক পানী চানী ক'ৰ পৰা আনো কি কথা এই পানী আনি পেলাই মৃত্যুঞ্জয় মন্দিৰত দিব লাগিব তো এই দৰ্জা খুলিব গাড়ীটো উঠিম এতিয়া দেই গাড়ীটো উঠিম মজা গাড়ী ন প্ৰথম টেংকাৰ চলাম প্ৰথম টেংকাৰ চলাব আৰু লগতে এইখিনিতে এটা কথা কওঁ যে আপোনালোকক মিডুলৰ এটা চেনেল আছে তো চাব চেনেলটোত চাই পেলাই ছাবস্ক্ৰাইব কৰিব লাইক কৰি দিব তো ভিডিঅ'বিলাক ভাল লাগিব তো মজা ভিডিঅ' বনাই আকৌ এয়া গাড়ী ষ্টাৰ্ট দি পেলাই এনেকৈ আহি আমি পানী চানী লৈ আহি মন্দিৰৰ ওচৰ পালোহি মন্দিৰৰ ওচৰ পাওঁতে কিমান দূৰৰ পৰা মানুহৰ মানে বহুত দূৰৰ পৰা মানে মানুহৰ দোকান চোকান লাগিছে ইফালে মেলাও হৈছে তো একদম মানুহৰ ভিৰ সমাগম বহুত আৰু চাই থাকক ভিডিঅ'টো কিমান ক'ত দেখুৱাব পাৰোঁ ইমানখিনি নাজানো নতুন কেমেৰামেন যিহেতুকে চাই থাককচোন ভিডিঅ'টো কি দেখা পায়
বহুত দূৰৰ পৰা মানুহৰ ভিৰ সমাগম দেখি পাই আছে আপোনালোকে। সেইফালে মেলা লাগিছে আৰু এইটো ব্ৰাহ্মণ সমাজৰ মন্দিৰ। এইয়া শিৱলিংগটো আপোনালোকে অলপ অলপ দেখা পাবলৈ পাইছে নিশ্চয়। ইফালে সেইটো শিৱলিংগটো অলপ অলপ দেখা পাইছে নিশ্চয়। তাৰ ভিতৰলৈ সোমাই যাম বাৰু আমি অলপ পিছতে। যেতিয়ালৈকে চাই থাকক বাৰু। টেংকাৰখন ৰখোৱাটো মই নেদেখাওঁ, ইমান দেখালে ধৰ ভিডিঅ'টো বহুত লম্বা হৈ যাব, সেইটো নেদেখাওঁ, চাই থাকক হ'লেও। তাৰপিছত চাওক এয়া যোনটো কৈছিলোঁ মই পানী আনিবলৈ যাব, তো পানী আনিবলৈ যোৱাটো ৰেকৰ্ড কৰিছিলোঁ, মানে ঘূৰি অহাটো। তেনেকৈ আহি আহি আমি পানী টেংকাৰখন ৰাখিলোঁ। ৰখাৰ পিছতে কি দেখুৱাবলৈ পাওঁ। এয়া চাওক, যোনখিনি কৈছিলোঁ মই পানী কুণ্ড মেলাত কুণ্ডত পানী তুলিবলৈ যাব, তাকে পানী চানী লৈ পেলাই হাতত লৈ পেলাই মহিলা আহিছে। কিমান মহিলাৰ লাইন চাওক, কিমান দীঘল লাইন, মোৰ মোবাইলত কভাৰ কৰিব পৰা নাই। বহুত লম্বা লাইন লাগি আছে। লম্বা লাইন পানী ঘৰটোত লৈ পেলাই যিখিনি কৈ পেলাই তাত ব্ৰাহ্মণসকল বহি আছে, তাত জমা দিব। আৰু এনেকৈ গৈ পেলাই এজন এজনকৈ ইমান সুন্দৰ লাগিছে চাওকচোন, সুন্দৰ নগাঁও ডিষ্ট্ৰিক্টত এনেকুৱা এটা মন্দিৰ কম আছিলে। ভাল লাগিছে, বহুত ভাল লাগিছে, কিমান সুন্দৰ লাগিছে চাওক। আপোনালোকে যদি অহা নাই এবাৰ আহিব চাব। আৰু এইটোৱে লিংগ, আমি সিফালৰ পৰা ঘূৰি কৰি আহিলোঁ। তাৰপিছত আপোনালোকক গোটেই চৌহদটো মানে এপাক দেখুৱাই দিব খুজিছোঁ। এনেকৈ ঘূৰি ঘূৰি মানে ফটকাবিলাক লগাইছে চাওকচোন, প্লেটবিলাক কিমান মজা লাগিছে, কিমান বঢ়িয়াকৈ উৰি আছে। বাকী এইটো দেখুৱাই আছোঁ। বাকী মানে কি, মন্দিৰৰ ভিতৰলৈ সোমাবলৈ দিয়া নাই, সেইকাৰণে বহুতখিনি বস্তু দেখাবলৈ থাকি গ'ল। তো আহিম কেতিয়াবা মন্দিৰ খুলিলে। এই যে এইটো দেখিছে, এইটোতে মানে মস্ত ডাঙৰ বোলে শালবোৰ এটা বনাব। কিমান ফুট ওখ কিমান ফুট নাজানো। তো তাতে মস্ত ডাঙৰ খালঘৰ এটা বনাব, তাৰ আগফালে মন্দিৰটো থাকিব, যিটো লিংগটো থাকিব। তাৰপিছত এইবিলাক পানী চানী পৰি আছে, ইমান বঢ়িয়াকৈ বনাইছে। তাৰপিছত দেখি পাই গ'লোঁ, পেটতটো কাও মাও লাগিছে। বহুত কাম কৰিছোঁ, তো ইফালৰ পৰা সোমালোঁ, ইফালৰ পৰা খাই বৈ খালি থালি লৈ পেলাই ওলাই গুচি গ'লোঁ। এই ডাষ্টবিনতে পেলালোঁ থালিকেইখন। তো খোৱাটো নেদেখুৱালোঁ আৰু, বহুত মানে ভোক লাগি আছিলে, তো খোৱাটো ভিডিঅ' কৰিবলৈ মোৰ ধৈৰ্য নহ'ল। ডাষ্টবিনত থলোঁ, থৈ পেলাই অলপ ইফালে ফটো চটো মাৰিলোঁ, আপোনালোকক তো লাষ্টত যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। চেনেলটো নতুন চেনেল হয় যিহেতুকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আপোনালোকৰ আশীৰ্বাদতে ওপৰলৈ উঠি যাম বুলি আশা ৰাখিছোঁ। চাওক, আমি ওলাই গুচি আহিলোঁ। বৰ্তমান ইমান দূৰৰ পৰা বৰ্তমান মানুহ লাইন লাগি আছে। আৰু এইখন 1109, যোনটো মানে মোৰ লগৰ ল'ৰাজনে চলাই সেইখন 1109। আৰু এইখিনিতে এটা কথা কওঁ, চেনেলটো ডিছক্ৰিপশ্যনত লিংক থাকিব, তাকো ছাবস্ক্ৰাইব কৰি দিব, লাইক চাইক কৰি দিব। থেংক ইউ। জয় আই অসম। এফালে নাযাওঁগৈ, এফালে যাওঁ।